বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যদেৱৰ ৰচিত কবিতা। কবিতাৰ শিৰোনাম কাশ্মীৰ তই আৰু নজ্বলিবি। কাশ্মীৰ তই আৰু নজ্বলিবি, নিৰীহৰ ৰক্তেৰে তোৰ ক্ষুধা আৰু কিমান পুৰাবি। ফুলৰ বাগিচাখন জ্বলাই দিব পাৰি এই কথা ময়ো জানো। এমুঠি জুইৰে ফুলৰ বাগিচাখন জ্বলাই দিব পাৰি এই কথা ময়ো জানো। এমুঠি গুলিৰে এজাক বুলবুলি চৰাইক ভূপতিত কৰি দিব পাৰি এই কথা ময়ো জানো। এতিয়া ডাল লেকৰ পানীত টুৰিষ্টসকলে মুখ নোধোৱে, তেজৰ কেচেমা কেচেম গোন্ধ নাকত লাগে। কাশ্মীৰৰ পৰ্বতত মেঘবোৰে চুমা খাবলৈ এৰি দিলে যিদিনাৰ পৰা, বন্দুকৰ ধোঁৱাই গোটেই কাশ্মীৰ উপত্যকা ঘামি পেলালে। এমুঠি বৃষ্টি বিচাৰি ঘূৰি ফুৰিছে চাতক পক্ষীবোৰ। এমুঠি বৃষ্টি বিচাৰি ঘূৰি ফুৰিছে চাতক পক্ষীবোৰ। এতিয়া আকাশৰ পৰাও তেজ পৰা হ'ল। সূৰ্যৰ ফালে পিঠি দি গাধবোৰে চিঞৰিছে, সূৰ্যৰ ফালে পিঠি দি গাধবোৰে চিঞৰিছে। মুচিবোৰে কেনেকৈ জোতাৰ ভিতৰত ৰিভলভাৰ সুমুৱাই নিব পাৰি তাৰ কৌশল শিকিছে। ফায়াৰ ব্ৰিগেডৰ গাড়ীবোৰ দুটা কামত ব্যৱহাৰ হৈছে, এটা ঘৰৰ জুইবোৰ নুমুওৱাত, আন এটা ৰাজালিৰ পৰা তেজবোৰ ধুৱাই নিয়াত। কাশ্মীৰত এতিয়া শান্তিৰ চুক্তিপত্ৰত চহী কৰিবলৈ ফাৰুক আব্দুল্লাক কোনো দোকানীয়েই কলম নিদিয়ে। এতিয়া শান্তিৰ চুক্তিত পত্ৰত চহী কৰিবলৈ ফাৰুক আব্দুল্লাক কোনো দোকানীয়েই কলম নিদিয়ে। কাশ্মীৰৰ সৰল গছবোৰ গুলীবিদ্ধ হৈছে, সৰল মানুহবোৰ গুলীবিদ্ধ হৈছে। প্ৰচুৰ ৰ'দ আৰু প্ৰচুৰ ছাঁ থকা গাঁওবোৰ গুলীবিদ্ধ হৈছে। তাৰ মাজতেই আজি ৰাতিপুৱা হঠাৎ বৰফ ফুটি চানোৱাৰ গছত ফুলিছে। ঘোঁৰা চেকুৰাই শান্তিৰ ধ্বজালৈ ওলাই আহিছে কাশ্মীৰৰ নতুন প্ৰজন্ম। কাৰো হাতত কোনো ধৰণৰ মৃত্যুদান নাই।